সুকমণি তাঁতী নামৰ এগৰাকী 61 বছৰীয়া মহিলা। দেৱানন্দই সুকমণি নামৰ মহিলাগৰাকীক কেইবাদিন ধৰি নিজৰ ঘৰত থাকিবলৈ দিয়াত ক্ষুব্ধ হৈ পৰিছিল গাঁওবাসী। সেই সময়ত গাঁৱত আয়োজন কৰা হৈছিল পৰম্পৰাগত চৰক পূজা। কিন্তু এইবাৰ চৰক পূজাত জুইৰ অঙঠাৰ ওপৰেৰে খোজ কঢ়াৰ সময়ত গাঁওখনৰ কেইবাজনো লোকৰ ভৰি পুৰি যোৱাত এই ঘটনা সুকমণি নামৰ অমংগলীয়া মহিলাগৰাকীৰ গাঁৱত থকাৰ বাবে সংঘটিত হয় বুলি গাঁওবাসীয়ে দাবী কৰি সুকমণি তাঁতীক ডাইনী বুলি এটি ঘৰত 4 দিন ধৰি আবদ্ধ কৰি শাৰীৰিক অত্যাচাৰ চলাইছিল। স্বভাৱ চৰিত্ৰ মানে এইটো ঘৰত মানুহজনী তাতো নিজৰ ল'ৰা ছোৱালী আছে, পুতেক আছে, গতিকে সি ইমান দূৰৰ পৰা তাৰ ইমান ভাল ঘৰ এৰি থৈ আহি কিনে ইয়াত যেতিয়া আছিলে আমি তাক ক'লোঁ যে আগতো 3জনী খুৰী তেনেকুৱা আনি কিনে মাৰপিট কৰি খেদি দিলে, তেতিয়া আপুনি ঘৰটোত কোনো নাই, আপুনি কেলে আছে? তাক ভাল মতে বুজালোঁ। তেতিয়াই ক'লে ঠিক কৈছে তুমি, মই গুচি যাম বুলি ক'লে। 2 বাৰ আহি মই বুজালোঁ। তাৰপৰা সি ঘৰ গুচি গ'ল, আকৌ আহি আছিলে ইয়াত থকাৰ কাৰণে মানে আমি তাক লৈ সোধ-পোছ কৰিছিলোঁ আৰু যে এইটো ঘৰত থাকিব নালাগে বুলি কৰিছে বুলি। তাই পূজা চূজা কিবা কৰিছিলে? পূজা চূজা কৰিছিলোঁ। কি পূজা কৰিছিলে? চৰক পূজা। চৰক পূজা। আৰু চৰক পূজাত কিবা ঘটনা হৈছিল? কিবা জুইত ভৰি লাগিছিলে? ভৰিত জুই লাগিছিলে এনেকুৱা ঘটনা কোৱাচোন, কি হৈছিলে চৰক পূজা? পূজা পাতিছিলোঁ আমি, মানে আগতো বহুত, আজিতো এই বছৰ লগাই 22 বছৰমান হৈ গ'ল। আমি সৰু জন্ম নোহোৱা আগৰ পৰা কৰিছে, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিলে। এই বছৰ হোৱাৰ কাৰণে মানে কি হৈছিলে ঘটনাটো মানে ভৰিত পুৰি গৈছিলে কেইজনমান মানুহ। মানে চৰক পূজাত জুইৰ ওপৰত খোজ কাঢ়ে নেকি? তেতিয়া জুই খেলতে মানে ভৰিত পুৰি গৈছিলে কেইজনমানৰ। সেই পুৰাৰ কাৰণে মানে মানুহজনীক লৈ আমি সোধ-পোছ কৰিলোঁ যে আপুনি কিবা জানে নেকি? দেৱানন্দে কৈছিলে মানে বুঢ়ীজনীক যে সিহঁতি পূজাটো কেনেকুৱা কৰিব, মই সিহঁতৰ পূজা চাই ল'ম বুলি, এবাৰ সিহঁতৰ পূজা বদনাম কৰি দিম বুলি কৈছিলে মানে। সেইটো কাৰণে আমি আহিলোঁ। দেৱানন্দে কৈছিলে। নাপালোঁ। তেতিয়া বুঢ়ীজনীক লৈ বুঢ়ীজনীক সুধিলোঁ মানে আপুনি কিবা গম পায় নেকি কেছটো? তো বুঢ়ীজনী কৈছিলে যেহেতু প্ৰমাণ পত্ৰ নাই, কিন্তু কোৱাটো বুঢ়ীজনীক কৈছে যে দেৱানন্দে কৈছিলে মোক যে সিহঁতি পূজা কেনেকুৱা কৰিব, এইবছৰ সিহঁতৰ পূজা চাই ল'ম, বদনাম কৰি দিম বুলি কোৱাৰ কাৰণে আমি মানে বুঢ়ীজনীক লৈছিলোঁ। সুকমণি তাঁতী প্ৰকৃততে ডাইনী, এই সন্দেহ গাঁওবাসী, কিন্তু ইয়াক অস্বীকাৰ কৰিছিল সুকমণি। গাঁৱৰ ৰাইজে এই পূজাস্থলীসমূহত সুকমণি তাঁতী নামৰ মহিলাগৰাকী ডাইনী হয় নে নহয় প্ৰমাণ চাবলৈ ভগৱানৰ ওচৰত শপত লোৱাইছিল। ইয়াৰ পিছতো একাংশ গাঁওবাসীয়ে আজিও বিশ্বাসৰে ল'ব খোজা নাই সুকমণি তাঁতী ডাইনী নহয় বুলি। এতিয়াতো ডাইনী বুলিয়ে তাক ধৰিছে। চবে কৈছে যে নহয়, চবে কৈছে যে ডাইনী হয় বুলি। ইমান মানুহ এতিয়া শুনিছো। এইটোতো গামৰা পুতেকে নিজে ওচৰতে আছে, সদায় চাইছে। এইদিনাখন বুঢ়ী গালিও দিলে গামৰা, তই বেয়া মানুহ, তই কেলে আহিবি ইয়াত, ই অকলশৰীয়া মানুহ, ই মতা মানুহ হয়, ইয়াত মানুহ ওচৰত ঘৰ নাই, আৰু তুই ই জানিছ তই যে ই কেইটা থৈছে আৰু এৰি দিছে মাৰি পিটি, তই বুঢ়ী মানুহটো কেলে আহিব লাগে ইয়াত? আনিছিলে দেৱানন্দে, আনিছে। আমিতো তাক চিনিবলৈ নাপাওঁ বুঢ়ীটোক, আমি দেখাও নাই, চিনাই নাই। এইটোৱে দেখিবলৈ পালো আৰু তাক আমি তো আগত দেখাও নাই। খালি শুনো যে দেৱানন্দ এটা বুঢ়ী মানুহ থৈছে। গামৰা ঘৰৰ পুতেকে এদিন আহি ক'লে ইয়াত যে দেৱানন্দে এটা বুঢ়ী আনি থৈছে ন। ইয়াৰ বাপেকে ক'লে যে সেই বুঢ়ী থক আৰু যেনেকা থক, তাৰ বিচাৰটো মই ল'বলৈ নালাগে মোক। কেলে ইমান বিয়া পাতি আনি দিলে, ইটোক মাৰি পিটি এৰিলে, আকৌ আনি দিলে বুঢ়ীটো এই চাপৰাই পৰা, ইমান ধুনীয়া ছোৱালী এটা, তাক মাৰি পিটি এৰিলে। আৰু তাৰ ওচৰত আমি লাগি থাকিলে আমাৰ নহয়, আমাৰ ল'ৰা পোৱালী আছে, আমি আমাৰ নিজৰটো চাম ন, তাক চাম, এনেকা ক'লে। বুঢ়ীজনী কি ইয়াতে পূজা চূজা কৰিছিল নেকি? ইয়াতে কৰিছিল। তাত কি পূজা কৰে? জানো কি পূজা কৰে, সিয়ে জানে। এইটো আৰু মানে কেনেকুৱা কিবা চৰক পূজাত কিবা এটা হৈছিলে বুলি কৈছিলে ঘটনা, এইবাৰ জুয়ে পুৰিলে নেকি মানুহৰ? কি হৈছিলে ঘটনা? এইটো বুঢ়ীটো আহিছিলে আৰু কিবা সিয়ে কৰাইছে নে কি কৰাইছে বুলিহে বুঢ়ীটো আৰু ধৰিলে। কি হৈছিলে ঘটনাটো? ঘটনাটো আৰু কি হৈছে, পুৰিলে মানুহকেইটা। ইমান দিন আমি ইমান বছৰ হৈ গ'ল এইকেইটা কৰাইছে, একো হোৱা নাই মানুহকেইটা। এইবাৰ এই বুঢ়ীটো আনি থৈ ইয়াত কেনেকা দেৱানন্দ বুঢ়ীটোক ক'লে যে সিহঁতি কেনেকা পূজা কৰাব মই চাম।
বুঢ়ীটো আমাক ক'লে যে এনেকা দেৱানন্দে কৈছে। তো এইটো কাৰণে বুঢ়ীটোক ধৰিলে যে দেৱানন্দ কেলে এনেকা ক'ব, মই চাম বুলি। এহেঁতি কেনেকা পূজাটো কৰাই জীয়া থাকিব মই চাম বোলে, সিহঁতক কিবা নাই কিবা এটা হ'বই এনেকা কৈছে। তাৰপিছতে ইয়াতে কেইজন মানুহ পৰিলে? মানুহতো এনেকে বহুতে যিমান মানে পূজাত আৰু মিলিছিলে ইমান চবেই পুৰিছে। এতিয়া তাৰপিছত ৰাইজে কি কৰিলে? মোৰো ল'ৰা এইটো পুৰিছে, এতিয়া আছে চিন। তাৰপিছত কি কৰিলে ৰাইজে? বুঢ়ীজনীক বুঢ়ীক চবক ৰাইজেজনীয়ে ক'লে তই কিবা গাঁতত তই কিবা জান তেনেহে তই এইকেইটা দেৱানন্দ কৈছে বুলি তই শুনিছ, তই জান দেৱানন্দ কথাটো এনেকে কৈছে আৰু এই ঘটনা হ'ব বুলি জানে। বুঢ়ীটোক ক'লে তই জান দেৱানন্দ ওচৰত তইহে থাক, দেৱানন্দ কেনেকা এইটো ক'ব। ইমান দিনতো দেৱানন্দো মিলিছিলে পূজাত, তেতিয়া যে একো কোৱা নাই, এতিয়া একো হোৱা নাই, এতিয়া কেনেকা এইবাৰ বোলে অহাই নাই পূজাত এনেকা কেলে ক'লে।